নমস্কাৰ বন্ধুসকল CSCত নতুন আপডেট এটা আহিছে যেটো আমি DigiPay লাইট বুলি ক'ব পাৰোঁ এতিয়া পুৰণা এপটো প্ৰায় বন্ধই হৈছে এতিয়া নতুন এপটো আমি কেনেকৈ ইনষ্টল কৰিব লাগে আহক আমি চাওঁ ইয়াত আপোনালোকৰ গ্ৰুপত যেটো লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিলে এটা পেজ খোল খাব মোবাইল ভাৰ্চনটোৰ কাৰণে আৰু যেটো QR কোড আছে QR কোডটো স্ক্যান কৰিলে আপুনি একেটা পেজৰে খোল খাব আৰু ইয়াৰ ভাৰ্চন নেমটো হৈছে 0.0.5 open install যেনে ধৰণে দেখুৱা হৈছে আপোনালোকে তেনে ধৰণে কৰি যাব open allow notification allow নকৰিলে আপোনালোকৰ মেছেজ সমূহ নাহিব ইয়াত প্ৰথম OTP-টো আহিব প্ৰথম OTP-টো আপোনালোকে সেন্ড কৰিব দ্বিতীয়তে জেনাৰেট এমপিন কৰিব ইয়েস কৰিব 308329 ভেৰিফাই এমপিন কৰিব ইয়াত আপোনাক এতিয়া কৈছে আপুনি ব্লুটুথ কানেক্ট কৰিলেও হ'ব আইৰিছ ডিভাইস আছে আইৰিছ ডিভাইস কানেক্ট কৰিলেও হ'ব ইয়াত আপোনালোকে বায়োমেট্ৰিক ফিংগাৰপ্ৰিন্ট ইউজ কৰিলেও হ'ব USB টো বায়োমেট্ৰিক ফিংগাৰপ্ৰিন্ট আইৰিছ টো হ'ল চকুৰ কাৰণে ব্লুটুথ ডিভাইস এটা আছে নতুন এটো আপোনালোকক পিছত জনাম এতিয়া মই USB ইউজ কৰিম সাবমিট কৰিলো ডিভাইস কানেক্ট কৰিলো ডিভাইস কানেক্ট কৰাৰ পিছত ক্যাপচাৰত ক্লিক কৰিব আপোনালোকে চাব যাতে আপোনালোকৰ মন্ত্ৰা RD সাৰ্ভিসটো ইনষ্টল থাকে এতিয়া এক্সেছটো কৰিব কৈ আছে মই ওকেত ক্লিক কৰিম ওকেত ক্লিক কৰাৰ লগে লগে সাৰ্চিংত আহি গল কে কৰক ক্যাপচাৰত ক্লিক কৰক ডিভাইস ৰেডি টু ইউজ আহিছে আকৌ ট্ৰাই কৰক আহি গল ফিংগাৰপ্ৰিন্ট দিলো সাবমিট কৰিলো বায়োমেট্ৰিক এপ্ৰুভেল এতিয়া আপুনি অকমান সময় ওয়েট কৰিব লাগিব ভিডিওটো অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছো এতিয়া আপোনালোকৰ কৰিবলগীয়া কেইবাটাও কাম আছে লগতে বায়োমেট্ৰিকত চেক কৰো ইয়াত চাওক আকৌ পুনৰ ডাউনলোড কৰিবলৈ আহিছে চিন্তা কৰিব নালাগে ডাউনলোড নাওত ক্লিক কৰক দেখা পাইছে CSC APS সাৰ্ভিসটো আমি পুনৰ ডাউনলোড কৰিব লাগিব ডাউনলোড কৰিলো ওপেন কৰিছো ইনষ্টল কৰিলো ভিডিওটো সম্পূৰ্ণ চাব নহলে খোজা থাকিব পাৰে ওপেন কৰিছো বেক কৰিব আকৌ ৰিলগইন কৰিম দেখা পাইছে এতিয়া আমি APS-ত গলো এলাউ কৰিলো দেখিছে ড্যাশবোৰ্ডখিনি প্ৰায় একে ইয়াত এতিয়া নতুন অপচন এটা আছে কেশ ডিপোজিট বুলি এটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব দিয়া আগতে এটো নাছিলে এতিয়া নতুন আহিছে ঠিক আছে এটা বেক কৰিলো MATM গলে MATM টো ব্যৱহাৰ কৰিব পৰা যাব DMT লে আহিলো DMT ডাউনলোড নাওত ক্লিক কৰিছো ডাউনলোড ওপেন ইনষ্টল প্ৰতিটো সাৰ্ভিসে এতিয়া বেলেগ কৈ ইনষ্টল কৰিব লাগিব আৰু সময়মতে আপডেট কৰিব লাগিব যদি আপোনালোকৰ সফটওয়্যাৰবোৰ আপডেট নাথাকে আপোনালোকৰ পইচা লেনদেনত অসুবিধা পাব পাৰে আমি এটো ওপেন নকৰো আমি মেইন পেজটোত গৈ প্লে কৰিম MATM ত ক্লিক কৰিছো দেখা পাইছে খোল খাই গৈছে ইয়াত আপোনাৰ মোবাইল নম্বৰ মৰাৰ পিছত আপোনালোকে বাকিখিনি জানি ট্ৰান্সফাৰ কৰিব পাৰি এতিয়া আপোনালোকক দেখুৱাও আকৌ APS সাৰ্ভিস ৰিপোৰ্ট DMT ৰিপোৰ্ট MATM ৰিপোৰ্ট ওয়ালেট ৰিপোৰ্ট KYC টো হৈ আছে এতিয়া আমি কেশ আউটত ক্লিক কৰিম কেশ আউটত ক্লিক কৰাৰ লগে লগে আমি ডাউনলোড নাওত আকৌ ক্লিক কৰিম আমি কেশ আউটৰ এপ এটা ইনষ্টল কৰিব লাগিব আকৌ ডাউনলোড নাও ওপেন ইনষ্টল আমি ওপেন নকৰো কেশ আউটত ক্লিক কৰিছো ওয়ালেট তে দুটা ওয়ালেট দেখিছে ওয়ালেট টু বেংক allow আকৌ fingerprint আমি ইউজ কৰিম
biometric submit capture submit কৰিছো submit হৈ গৈছে transfer ইয়াত আপোনালোকৰ সেটিংছৰ কাৰণে ডাউনলোড কৰিব লাগিব open install open কৰিব নালাগে স্ক্যানিং হ'ব ঠিক আছে all okay help desk hello 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 বস্তু দেখাবলে কিবা যদি অসুবিধা পায় আপোনালোকে কমেন্ট কৰিব থ্যাংক ইউ